হেল্ল' এভৰিৱান, আজি হৈছে বুধবাৰ। দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, ৰাজ্য চৰকাৰৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীৰ বাবে আহিল এটা ভাল খবৰ। ২৭ ফেব্ৰুৱাৰীতে লাভ কৰিব চলিত মাহৰ দৰমহা। মাৰ্চ মাহৰ প্ৰথম সপ্তাহত পাবলগীয়া দৰমহা দিয়া হ'ব ফেব্ৰুৱাৰীত। হোলীৰ বাবে আগতীয়াকৈ শুভেচ্ছা জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু সেয়েহে প্ৰতিগৰাকী চৰকাৰী চাকৰিয়ালে লাভ কৰিব আগতীয়াকৈ দৰমহা। পৰৱৰ্তী খবৰ, কংগ্ৰেছ হ'ব হিন্দুবিহীন দল। এজন এজনকৈ কংগ্ৰেছৰ সকলো হিন্দু নেতা বিজেপিলৈ আহিব, দৃঢ়তাৰে দাবী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৮০খন আসনৰ বাবে বিজেপিৰ প্ৰাৰ্থীৰ নাম সাজু। ইতিমধ্যে ২০২৯ চনৰ লোকসভা নিৰ্বাচনৰ বাবেহে প্ৰস্তুতি আৰম্ভ কৰিছে বিজেপিয়ে। কোনো হিন্দু কংগ্ৰেছত থাকিব নোৱাৰে, এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কংগ্ৰেছত বাকী থকা হিন্দুসকল ক্ৰমান্বয়ে বিজেপিলৈ আহিব। মুখ্যমন্ত্ৰী শৰ্মাই আৰু কয়, হিন্দু মানুহ কংগ্ৰেছত আৰু নাথাকিব, আজি বা কাইলৈ আহিবই লাগিব। হিন্দু মানুহ কেনেকৈ কংগ্ৰেছত থাকিব? ৰাজীৱ ভৱনত যদি ১০ জনৰ ভিতৰত ৮জন মুছলমানৰ নাম দেখা যায়, তেন্তে ২জন হিন্দু কংগ্ৰেছত কেনেকৈ থাকিব পাৰে? লাহে লাহে তেওঁলোক হিন্দু আমাৰ বিজেপিৰ ফালে আহিব। কিছুদিনৰ পিছত হিন্দু সাংবাদিকসকলেও তাত অৰ্থাৎ ৰাজীৱ ভৱনত চাহ নাখাব। ভূপেন বৰাক মই কংগ্ৰেছৰ ভিতৰৰ কাহিনীৰ বিষয়ে অৱগত কৰিছিলোঁ। ৰাজ্যৰ নিৰ্বাচনী প্ৰাৰ্থীৰ তালিকাৰ সৈতে কংগ্ৰেছৰ ডকেট আছে। কালি তেওঁলোকে ডকেট সলনি কৰিলে, আমি তথ্য পাই আছোঁ। পুনৰ এক গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছোঁ। পলাশবাৰী সমষ্টিৰ মহমাৰ্দিয়া চৰত চলিব উচ্ছেদ অভিযান। ১১ বজাৰ লগে লগে চলিব উচ্ছেদ। সাজু বুলডোজাৰ, সাজু প্ৰশাসন। নিশাৰ ভিতৰত ১০,০০০ বিঘা ভূমি দখল অবৈধ মিয়াৰ। নাৱেৰে আহি ভূমি দখল কৰি সাজিছিল ঘৰ। শীঘ্ৰে উচ্ছেদৰ দাবী জনাইছিল খিলঞ্জীয়া ৰাইজে। উচ্ছেদস্থলীত উপস্থিত পলাশবাৰী ৰাজহ চক্ৰ বিষয়া। পৰৱৰ্তী খবৰ, এইবাৰ বিজেপিয়ে চৰকাৰ হ'ব, কোনেও ৰখাব নোৱাৰে, এই মন্তব্য মুখ্যমন্ত্ৰীৰ। পুনৰ মৰিয়নিত টিকেট লাভ কৰিব ৰূপজ্যোতি কুৰ্মীয়ে, ইংগিত দি গ'ল মুখ্যমন্ত্ৰীয়ে। গৌৰৱ গগৈক ভাৰত ফিলিপাইনছৰ মৈত্ৰী গোটৰ অধ্যক্ষৰ দায়িত্বত ভুলতে দি দিলে। তেওঁক দিবই লাগিছিল ভাৰত পাকিস্তানৰ মৈত্ৰী গোটৰ অধ্যক্ষ। মৰিয়নি বৈছাহাবি চাহ বাগিচাৰ খেলপথাৰত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰি এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। সাংবাদিকসকলৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, আজি প্ৰায় ৩০,০০০ মহিলাক উদ্যমিতা আঁচনিৰ অধীনত ১০,০০০ টকাকৈ চেক বিতৰণ কৰাৰ সমান্তৰালভাৱে মৰিয়নি পৌৰসভাৰ MIR সুবিধাৰ জগন্নাথ দক্ষতা কেন্দ্ৰ আৰু বহুকেইটা উন্নয়নমূলক কামৰ শুভ উদ্বোধন কৰা হয়।